हेलो फ्रेंड्स स्वागतम आपलोगों और एक नतुन भिडिओ लै फ्रेंड्स एसएससी फाলৰ পৰা एसएससी জিডিৰ প্ৰায় 25487টা পোষ্ট মুকলি হৈছে আৰু তাৰ অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। তো এইখন হৈছে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন। তো এইখনৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম। তো আপোনালোকে তাৰ পৰা সেইখন চাই ল'ব। তো এই জিডি পোষ্টৰ বাবে 18 বছৰৰ ওপৰৰ আৰু 23 বছৰৰ ভিতৰৰ অল ইণ্ডিয়া মেল ফিমেল ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰে। তদুপৰি কেটেগৰি ওয়াইজ আপোনালোকে 3 পৰা 5 বছৰ এজ ৰিলেক্সেশন পাই যাব। তো এইখিনি বস্তু আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্টখন চালে গম পাব। আৰু এইটো পোষ্টত আবেদন কৰাৰ বাবে ফিমেল ক্যান্ডিডেট সকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে। কেৱল মেল আনৰিজাৰ্ভ কেটেগৰি ক্যান্ডিডেট সকলে 100 रुपीस এটা পেমেন্ট কৰিব লাগে। তো আজিৰ এই ভিডিঅ'টোত মই ইয়াৰ অনলাইন এপ্লাই সম্পূৰ্ণ প্ৰসেস দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যেহেতু প্ৰায়ভাগ ক্যান্ডিডেটে এইটো পোষ্টত আবেদন কৰাৰ বাবে এপ্লিকেশন ফিজ দিব নালাগে, তো আপোনালোকে এপ্লাই নকৰাকে নাথাকিব। আৰু এইটো পোষ্টত আবেদন কৰাৰ বাবে আপোনালোকে কোনো ধৰণৰ কম্পিউটাৰ শ্বপত যাব নালাগে। আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ সহায়ত এইটো কৰিব পাৰিব। কাৰণ কম্পিউটাৰ শ্বপত গ'লে আপোনালোকে 2 পৰা 300 টকা ভৰিব লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়া মই আগলৈ দিয়া যিকোনো জব আপডেটবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকিব। তো এইটো পোষ্টত আবেদনৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত দুটা এপ্লিকেশন ডাউনলোড কৰি ল'ব। প্ৰথমটো হৈছে মাই এছএছচি আৰু সেকেন্ডটো হৈছে আপোনালোকৰ আধাৰ ফেচ আইডি। আৰু যদি অলৰেডি ডাউনলোড কৰা হৈ আছে তেন্তে আপোনালোকে সেই দুটা আপডেট কৰি ল'ব। তাৰপিছত আপোনালোকে আপোনালোকৰ মোবাইলত মাই এছএছচি এপটো ওপেন কৰিব। তো ইয়াত ফাৰ্ষ্ট টাইম যিসকলে আবেদন কৰি আছে তেওঁলোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে প্ৰথমতে আপোনালোকে ওপৰত দিয়া লগইন এণ্ড ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰি ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি আপোনালোকে সিম্পল প্ৰচেছত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তো মই আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছোঁ। তো মই এতিয়া জাষ্ট ৰেজিষ্ট্ৰেশ্যন আইডি আৰু পাছৱৰ্ড আৰু কেপচা এণ্টাৰ কৰি মই লগইন কৰিম। লগইন হোৱাৰ পিছত আপোনালোকে এইটো পেজত গুচি আহিব। তো ইয়াত আপোনালোকে সিম্পলি এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে যে কনষ্টেবল জিডি বুলি আছে, তাৰ তলত এপ্লাই অপশ্যন এটা আছে। তো তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আকৌ এপ্লাই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে কিছুমান ইনষ্ট্ৰাকশ্যন দেখা পাব। তো আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু তাৰপিছত আপোনালোকে ফিল ফৰ্ম অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে এইটো পেজত গুচি আহিব। তো ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত ফিল কৰা কিছুমান তথ্য ইয়াত আহি যাব। তো ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰি 7 নেক্সটত ক্লিক কৰি দিব। তাৰপিছত অকেত ক্লিক কৰিব। তাৰপিছত এইটো পেজত আপোনালোকে আপোনালোকৰ হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এণ্টাৰ কৰিব লাগিব। তো ইয়াত আপোনালোকে আপোনালোকৰ নিজা নিজা কোৱালিফিকেশ্যনবোৰ এণ্টাৰ কৰিব। কোৱালিফিকেশ্যন এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰি আপোনালোকে একেবাৰে তলত আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ বা CGPA যিকোনো এটা এণ্টাৰ কৰিব লাগিব। পাৰ্চেণ্টেজ বা CGPA যিকোনো এটা এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া 7 নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে 3টা অপশ্যন দেখা পাব। তো ইয়াত আপোনালোকক সুধিছে যে আপোনালোক কেতিয়াবা এক্স সাৰ্ভিসমেন আছিল নেকি বা আৰ্ম ফ'ৰ্চত আপোনালোকে সাৰ্ভিস কৰিছিল নেকি। তাৰ পিছৰটোত আপোনালোকক সুধিছে যে আপোনালোকে এজ ৰিলেক্সেশ্যন বিচাৰিছে নেকি। আৰু 3 নম্বৰটোত আপোনালোকক সুধিছে যে আপোনালোকে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যনবোৰ কিবা জব অপৰচুনিটিৰ কাৰণে এভেইলেবল কৰিব বিচাৰে নেকি। তো এই 3টা অপশ্যন আপোনালোকে আপোনালোকৰ নিজৰ মতে এণ্টাৰ কৰিব আৰু এণ্টাৰ কৰাৰ পিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰি দিব। তাৰপিছত এইটো পেজত আপোনালোকে প্ৰথমতে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰৰ প্ৰিফাৰেঞ্চবোৰ দিব লাগিব। তো ইয়াত আপোনালোকে টোটেল 3টা প্ৰিফাৰেঞ্চ দিব পাৰিব। তো ইয়াত আপোনালোকে নিজাববীয়াকৈ আপোনালোকৰ প্ৰিফাৰেঞ্চবোৰ দিব। তো ইয়াত মই প্ৰথমতে দিছোঁ গুৱাহাটী আৰু তাৰপিছত দিছোঁ যোৰহাট আৰু তাৰপিছত দিছোঁ ডিব্ৰুগড়। প্ৰিফাৰেঞ্চ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ মিডিয়াম অফ এক্সামিনেশ্যন অৰ্থাৎ লেংগুৱেজটো ছিলেক্ট কৰিব। অৰ্থাৎ আপোনালোকে যিটো ভাষাত কম্পিউটাৰ বেছড টেষ্টটো দিব বিচাৰে সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰিব। তাৰপিছত তলত আপোনালোকে সেইটো আকৌ কনফাৰ্ম কৰিব। তাৰ পিছৰ অপশ্যনটোত যদি আপোনালোকৰ NCC চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে ইয়েছ অপশ্যনটো ছিলেক্ট কৰিব আৰু নহ'লে নো ছিলেক্ট কৰিব। তাৰ পিছৰ অপশ্যনটোত আপোনালোকে যদি কিবা নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল হওক বা ডিষ্ট্ৰিক্ট ৱাইজ হওক বা ষ্টেটৰ ভিতৰত হওক আপোনালোকে যদি কিবা স্পৰ্টছত পাৰ্টিচিপেট কৰিছে তেনেহ'লে ইয়েছ ছিলেক্ট কৰিব আৰু নহ'লে নো ছিলেক্ট কৰিব। তাৰপিছত তলৰ অপশ্যন দুটাত আপোনালোকে আপোনালোকৰ ষ্টেট আৰু ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ভেৰিফাই কৰিব। তাৰ পিছৰ অপশ্যনটোত আপোনালোকে যদি কিবা বেলেগ ঠাইৰ পৰা মাইগ্ৰেশ্যন অৰ্থাৎ প্ৰব্ৰজন হৈ ইয়াত আহিছে তেনেহ'লে আপোনালোকে ইয়েছ ছিলেক্ট কৰিব আৰু নহ'লে নো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে কিছুমান পোষ্ট আৰু সিহঁতৰ কোডবোৰ দেখা পাব। তো এই কোডবোৰৰ মাধ্যমত আপোনালোকে আপোনালোকৰ পোষ্ট প্ৰিফাৰেঞ্চবোৰ ইয়াত দিব লাগিব। অৰ্থাৎ ওপৰত দিয়া কোডবোৰ আপোনালোকে আপোনালোকৰ নিজৰ মতে তলত বাকচত ভৰাব লাগিব। তো ইয়াত আপোনালোকে আপোনালোকৰ প্ৰিফাৰেঞ্চ অনুযায়ী কোডবোৰ বাকচত ভৰাব। তো ইয়াত প্ৰথমতে আপোনালোকে ওপৰৰ বাকচবোৰত ভৰাব লাগিব। তাৰপিছত ছেম টু ছেম আপোনালোকে তলত ভৰাই কনফাৰ্ম কৰিব লাগিব। পোষ্ট প্ৰিফাৰেঞ্চ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া 7 নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। তো ইয়াৰ বাবে আপোনালোকে ওপৰত দিয়া অপশ্যনটো টিক মাৰ্ক লগাই আপোনালোকে আধাৰ ফেচ অথেণ্টিকেশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে তলত দিয়া অপশ্যনটো টিক মাৰ্ক লগাই আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰি দিব।
তাৰপিছত ইয়াত আপোনালোকে গ্ৰীণ চাৰ্কেলটো অহাৰ পিছত আপোনালোকৰ চকুযোৰ ব্লিংক কৰি দিব। তাৰপিছত অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকৰ পেণ্ডিং ষ্টেটাছটো ছাকচেছফুল হৈ যাব। তাৰপিছত আপোনালোকে তলত দিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ লাইভ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। তো ইয়াত প্ৰথমতে আপোনালোকে এটা ভাল বেকগ্ৰাউণ্ড আৰু লাইট থকা জেগাত গুচি যাব আৰু তাৰপিছত কেপচাৰ লাইভ ফটো অপশ্যনত ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকে আপোনালোকৰ এখন লাইভ ফটো কেপচাৰ কৰি ল'ব। লাইভ ফটো কেপচাৰ কৰাৰ পিছত অলপ সময় লোডিং ল'ব, তো আপোনালোকে ৱেইট কৰিব। লাইভ ফটো কেপচাৰ কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। তো ইয়াত আপোনালোকে আপোনালোকৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। তো ছিগনেচাৰ আপলোড কৰাৰ বাবে আপোনালোকৰ যিটো ফটো সেই ফটোৰ চাইজটো আপোনালোকৰ 20 KB ভিতৰত হ'ব লাগিব আৰু লগতে আপোনালোকৰ ফটোখনৰ ৱাইড আপোনালোকৰ 6 সেণ্টিমিটাৰ হ'ব লাগিব আৰু হাইট আপোনালোকৰ 2 সেণ্টিমিটাৰ হ'ব লাগিব। তো সেইমতে আপোনালোকে আপোনালোকৰ ছিগনেচাৰটো বনাই ল'ব। তো ছিগনেচাৰৰ ফাইল চাইজটো কমাবলৈ মই এটা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰিব। তো মই অলৰেডি ছিগনেচাৰটো বনাই থৈছোঁ, তো মই আপলোড অপশ্যনত ক্লিক কৰি জাষ্ট আপলোডহে কৰিম। তো ছিগনেচাৰ আপলোড কমপ্লিট হোৱাৰ পিছত আপোনালোকে তলত দিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত অলপ সময় লোডিং লোৱাৰ পিছত আপোনালোকে ফিল কৰা গোটেই ডিটেইলছসমূহ ইয়াত শ্ব' হ'ব। তো এই ডিটেইলছসমূহ আপোনালোকে ভালদৰে এবাৰ চাই ল'ব আৰু যদি কিবা ভুল আছে সেইটো শুধৰাই ল'ব। তো ভালদৰে চোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত যদি আপোনালোক আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকৰ সন্মুখত এখন পে'মেণ্ট গেটৱে ওলাই পৰিব আৰু পে'মেণ্টটো কৰাৰ পিছত আপোনালোক এইটো পেজত গুচি আহিব। তাৰপিছত ইয়াত আপোনালোকে আই এগ্ৰী বাটনত টিক কৰি আপোনালোকে তলত দিয়া কেপচাৰটো এণ্টাৰ কৰি ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিটত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব আৰু তাৰপিছত আপোনালোকৰ অনলাইন এপ্লাই প্ৰচেছ সম্পূৰ্ণ হৈ যাব। ছেইম প্ৰচেছত এপটোত লগ ইন কৰি আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো চাব পাৰিব। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল SSC GDৰ অনলাইন এপ্লাইৰ সম্পূৰ্ণ প্ৰচেছ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'ৰ এটা লাইক কৰি দিব আৰু আগলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আবেদন কৰোঁতে আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হৈ আছে তেনেহ'লে মোক কমেণ্টত নিশ্চয় জনাব।